Hello বন্ধুসকল, welcome to my YouTube channel Fitness X Second Fitness বঢ়িয়া। তো ৰাতিপুৱা ইয়াতে আহি অলপ টাইম ৰখিলে কিবা এটা ফ্ৰেছ যেন লাগে। অকণমান আদাৰ চাহো খাই লৈছোঁ। আদাৰ চাহটো মানে মোৰ মাতটো ভাঙি আছে, গম পাইছে, অকণমান চৰ্দিয়ে পালে। তো এতিয়া ভাল পাইছোঁ। একদিন কণ্টিনিউ খাই আছোঁ, আদা নেমু দি পেলাই লাল চাহ বনাই খাই আছোঁ। তো ভাল পাইছোঁ বহুতখিনি চৰ্দিটো। তো যোৱাকেইদিন মানে কি হ'ল, গৰমটো অলপ বেছি আছিলে। তো মই এদিন পাকাতে কাপোৰ এখন পাৰি কৰি শুই গৈছিলোঁ। তো অকণমান জ্বৰ চৰ্দিয়ে পাইছিলে, এতিয়া ভাল পাইছোঁ। মেলা একো নাই, মই এইখিনিহে উঠিব। তো মেইন কথাটো হ'ল, পূজাৰ কাৰণে জিম বন্ধ আছিলে। তাৰপিছত মোৰ চৰ্দিয়ে পালে, যাব পৰা নাই। আজিও নাযাওঁ, গাটো অকণ বেয়া। তো এইকেইদিন কি হৈছে, ফিজিকেল এক্টিভিটিৰ নামত অকল খোজে কাঢ়ি আছোঁ। তো আজিও খোজকাঢ়িব যাম। আজি নতুন ঠাই এডোখৰত যাম খোজকাঢ়িবলৈ। খোজকাঢ়ি যাম, খোজকাঢ়িবলৈ যাম মানে খোজকাঢ়িম, কনফিউজ মানে খোজকাঢ়িব যাম, খোজকাঢ়ি যাম। তো এনেই পকাই নাথাকোঁ, ব'লক। কি খাই আছ? ভাত খাই নেকি? চকলেট খাবি? অ'কে। বেঙা নেকি? কথা ক'ব নাজানে? আচ্ছা, কি ভাত খাই আছে? চকলেট খাব দিব হা? থাক। ৰাস্তা ক্ৰছ কৰাটো মোৰ কাৰণে এটা ডাঙৰ টাস্ক হয়। তো বিৰাট ভয় লাগে ৰাস্তা ক্ৰছ কৰোঁতে। বিলিভ কৰিব, ইয়াতে মই 1 মিনিট ধৰি ৰখি আছোঁ। নাই, যাব পাৰিম, এতিয়া যাব পাৰিম। অঁ, চাইকেল আহি মাৰিবচোন। অঁ লাহে লাহে গৈ থাকোঁ। এইটো বন্ধ আছে, ওৱান ৱে। তো এনেকৈ খোজকাঢ়ি আহি মোৰ গন্তব্যস্থান পালোহি। এইখন ইতিহাস প্ৰসিদ্ধ দীঘলী পুখুৰী পাৰ। তো ভিতৰলৈকে যাব যত্ন কৰিম, ব'লকচোন। এণ্ট্ৰি ফিজ আছে, এডাল্ট, চিলড্ৰেন, কেমেৰা, ভিডিঅ' কেমেৰা সকলোবোৰ ঠিকে আছে। কিন্তু মই কাকো বিচাৰি নোপোৱা হ'লোঁ। ৰাতিপুৱা বুলিয়ে বন্ধ থাকে নেকি? ইমান কষ্ট কৰি আহিলোঁ। খুলিব কেইটা দাদা? 10টা বজাত খুলিব? আচ্ছা। তো লাকটোৱে বেয়া। তো এতিয়া বাজিছে 8:30। তো ইমান টাইম কি কৰিম মই? চ' এইখিনিতে শিক্ষা এটা পালোঁ, কিবা এটা কাম কৰিব হ'লে আগতে আঁতিগুৰি মাৰি চাই ল'ব লাগে। তো মই খবৰ কৰা নাছিলোঁ। এতিয়া 10টালৈকে মই ইয়াত ৰখাটো পচিবল নহ'ব। তো উপায় নাই, মই পুখুৰীৰ পাৰে পাৰে বাহিৰতে ফুটপাথেদি খোজকাঢ়ি আছোঁ। তো মোৰ খোজকাঢ়াখিনি ইয়াতে অলপ হ'ব। তো লাগ ভাল থাকিলে আকৌ আহিম। গছতে মাৰিলোঁ কেমেৰাটো। ফাইনেলি থিৰাং কৰিলোঁ, ইয়াতে অলপ ঘূৰি পকিম লৈ ফুৰি মেলি যেতিয়া টাইম হ'ব, আজি ওচৰৰ পৰা চাইহে যাম দীঘলী পুখুৰীখন। তো ব'লক অলপ আগলৈকে যাওঁ। খোজকাঢ়ি ফুৰি ইয়াতে ওচৰতে লতাশিল খেলপথাৰ আহি পালোঁ। ইয়াতে মোৰ ফেভৰেট ক্ৰিকেট খেল চলি আছে। তো অলপ চাম, ইয়াতে টাইম পাছ কৰিম, ক্ৰিকেট খেলখন চাম। তো ভাল লাগিব, ব'লক। এনেকৈ শ্বৰ্টকাট মাৰি দিওঁ নেকি? কোনোবাই কিবা ক'ব নেকি আকৌ? অন্যও পাৰ হৈছে। তো মই পটককৈ পাৰ হৈ দিওঁ। আহি গ'লোঁ। তো কি মাৰে চাম। মাৰ আউট। ফাল্টু বল বোলে, খেলিব পৰা নাই বেচেৰা, ফাল্টু বল বোলে। ইয়াতে প্ৰেক্টিচ চলি আছে। সেয়া ছাৰ, আপুনিও খেলিছিলে চাগে ন এটা সময়ত? নাই, মই বিৰাট ভাল পাওঁ খেল বস্তুটো যে, বিৰাট ভাল পাওঁ। মই চবতছে ভাল পাওঁ কভাৰ ড্ৰাইভ। এতিয়া লগাব ভাইটি, এটা কভাৰ ড্ৰাইভ লগাব। বঢ়িয়া, মজা লাগে, মাৰিও ভাল লাগে, চাইও ভাল লাগে ন শ্বটটো। বঢ়িয়া।
এতিয়া টিকলুৰ পাল মজা Head down, head down. Head down. Wow. Synthetic ball. বলটো সিনথেটিক ন বেটিং কৰি ভাল পোৱা নে বলিং কৰি ভাল পোৱা বেটিং মজা তোমাৰ নামটো কৈ দিবা মৃন্ময় দাস ন গুড ভালকৈ খেলিবা হা মানে খেলৰ নিচা এটা আছে নিচা এটা আছে আমাক কোনো শিকোৱাও নাই কোনো কোচ নাই যেনেকৈ আমি NFL আমাৰ কাৰোবাৰ পৰা 3বাৰ মাৰিছোঁ আচ্ছা 3বাৰ মাৰা নিচিনা হৈছে না ঠিকে আছে ভাল হৈছে লাগি থাকিব দিবা সিহঁতক তোমাৰ নামটো কৈ দিয়াচোন হা এফালে চাই এবাৰ কৈ দিয়া জ্যোতিষময় দাস অঁ বিৰাট ধুনীয়া খেলা তুমি তো 10টা বাজিব হ'ল বিৰাট ফূৰ্তি লাগি আছে এক্সাইটেড হৈ আছোঁ মোৰ মেইন উদ্দেশ্য হৈছে তাতে যাম দীঘলী পুখুৰীখন মই লাইফত দেখা নাই ভিতৰৰ পৰা দেখা নাই মানে ভিতৰত সোমাই পোৱা নাই তো ভিতৰত সোমাম তাতে বহিম অলপ ফ্ৰেছ হ'ম ভাবিছিলোঁ অলপ ভিতৰতে এক্সাৰচাইজ কৰিম বুলি চাওঁ কি হয় তো বলক এইটো মাত্ৰ 10 টকা টিকেট তো ফাইনেলি আহি পালোহি তো মই দেখুৱাম আপোনালোকক চব তো চাই থাকক তো বহুত টাইম ষ্ট্ৰাগলৰ পিছত আহি সোমালোহি ফাইনেলি দীঘলী পুখুৰীত এইটো মেইন গেট আছিলে কিন্তু এইটো বৰ্তমান বন্ধ হৈ আছে তো মই পিছফালেদি সোমাইছোঁ তো মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিম দেখাবলৈ তো ইয়াতে ডাঙৰকৈ আই লাভ গুৱাহাটী বুলি আছে এইটো দেখা পাইছে চাগে বহুতে ইয়াতে আহি ফটো উঠে তো ময়ো একপি ফটো উঠিম ইয়াতে তো বলক Why you still live in vain? I'm not the one, you're the victim of your own mistakes. It's sad to hear the lights under the street lights, under the street lights. এইটোত খেলিব হ'লে আৰু এজন লাগিব লগৰ তো আহিম এদিন ইয়াতে এনেকৈ আহি এনজয় কৰিম তো ভাল লাগে সৰু ল'ৰা ছোৱালীৰ খেলনাবোৰ ভাল লাগে ইয়াতে ধুনীয়া চাই গাৰ্লফ্ৰেণ্ড এজনী নাইবা সৰু ল'ৰা ছোৱালী লৈ কৰি আহি ভাল লাগিব তো আপোনালোকে আহিব ইয়াতে আহি কৰি ৰিলেক্স হ'ব পাৰিব বিৰাট ধুনীয়া হয় গুৱাহাটীৰ মাজমজিয়াতে আছে ঠাইডোখৰ প্ৰসিদ্ধ ঠাই ইতিহাস প্ৰসিদ্ধ ঠাই তো মই অকণমান আগলৈকে যাম আৰু যদি পাৰোঁ দুটামান পোচাপ লগাম ইয়াতে কাৰণ সেইখিনি নকৰিলে ভাল নালাগিব আজি জিমো যোৱা নাই তো ইয়াতে অলপ পোচাপ কৰি যাম মই তো বলক ৱাও ইয়াতে বগলীবোৰ চাওক কিমান ওচৰৰ পৰা ইয়াতে একদম ভয় নকৰে দেখিছেনে বিৰাট ধুনীয়া তো ইয়াতে অলপ পোচাপ লগাই ল'ম এতিয়া পুখুৰীৰ পাৰে পাৰে এনেকুৱা এইবোৰ বনাই থোৱা আছে ৰেষ্ট ল'বলৈ তো ইয়াতে মই ইনক্লাইন ডিক্লাইন পোচাপ মাৰোঁতে ভাল হ'ব So alive, I've never felt this way before. It must be you and I. It's got me thinking about us more as these bright lights they put me in a daze and I can't stop. ব্ৰেকফাষ্ট ৰেডি কৰিছোঁ ইয়াতে মই দেখাই আছোঁ কি কি আছে ইয়াতে অমলেট আছে সেউজীয়া শাক অলপ আছে এইটো মূলা শাক আছিলে তো শাকটো খাই থাকিব লাগে ভিটামিনছ বহুত থাকে আৰু ব্ৰেড আছে আজি স্পেচিয়েল আৰু এটা ইণ্টাৰেষ্টিং বস্তু আছে মই দেখাই আছোঁ আপোনালোকক এইটো গৰম গৰম নহয় গৰম নহয় ঠাণ্ডা ঠাণ্ডা জেলেপি হয় ৰাতি কনফিউজ হৈ আছিলোঁ খাম নে নাখাম ৰাতি তো কনফিউজ হওঁতে গ'ল তো এতিয়া ৰাতিপুৱা অলপ খোজকাঢ়ি আহিলোঁ
তো এতিয়া খাব পাৰিম মিঠাটো অলপ তো আগত মই হেলদিটো খাম নে জেলেপিটো খাম কোনটো খাম না আগত হেলদিটো খোৱাটো ভাল হ'ব খাই কৰি তাৰপিছত জেলেপি খাম ব্ৰেকফাষ্টটো খোৱাৰ পিছত পেট ভৰিয়ে থাকিল জেলেপি গোটেইখন খাব নোৱাৰিলোঁ তো বাহিৰলৈকে ওলাই যাওঁ মাইনা দুটামান আছে চাওচোন ইহঁতক পাওঁ নেকি জেলেপি খাবা লোৱা এক পিচ লোৱা এপিচ লোৱা অঁ ভাল পোৱা নাই হে বা এইটো কি পিন্ধি আহিছা মোক বাচনটো দি দিবা হা মোক চা পৰিব শুইছিলোঁ খোৱাৰ পৰা উঠি কৰি সন্ধিয়াই হ'ল তো সন্ধিয়া গা ধুলোঁ ঘৰত বছে শুনিলে দিব তো উপায় নাই ৰুমমেটজন আহিছে তো সি কৈ আছে কফি খাব যাব মোৰ ফেভৰেট হয় কফি তো কফি খাব যাম তাতে লগ পাম তিনিটা কফি দিয়ক আৰু তোমালোকে কি খাবা লৈ লোৱা নাই খাবলগীয়া বেছি নাই পাফ খাব পাৰা চুগাৰ ফ্ৰী হয় কফিটো সেইটো চুগাৰ দিয়া আছে ইয়াতে তো আজি চুগাৰ নাখাওঁ মই চেনি দিয়া নাই তথাপিও কিন্তু কফিটো বিৰাট টেষ্ট লাগিছে মানে আমি ৰুমত বনালে কি হয় চেনি নিদিলে খাব পৰা নাযায় আৰু কি আনিছা পনীৰ পাফ আৰু লগতে কফি আৰু এইটো কি আছে কলা এইটো কি কেটচাপ হয় এইটো টাৰ্মাৰিক ডিপচিং চচ এইটো কেনেকুৱা ধৰণৰ চচ হয় আকৌ বস্তুটো টেষ্ট কৰা তো ৰাতিৰ ডিনাৰটোৰ সৈতে আজি ভিডিঅ'টো সামৰিম তো ইয়াতে কি আছে এবাৰ চাই লওক বাৰে কৈ থাকিব বেয়া লাগে তো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব তো আজিলৈ ইমানতে বাই বাই